হাজোৰ বৰুৱাবাৰীত অৰ্ধবাৰিত অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। বৰুৱাবাৰীৰ ৰাজহুৱা শ্মশানৰ জিৰণি চৰাগৃহত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। মৃত যুৱকজনৰ নাম ৰাজু দাস। বিগত 4 দিন ধৰি নিৰুদ্দেশ হৈ আছিল মৃত ৰাজু দাস। ইতিমধ্যে ঘটনাস্থলীত হাজোৱা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অভিযান অব্যাহত ৰাখিছে। হাজোৰ পৰা জেহেৰুল ইছলামৰ ৰিপৰ্ট, গণমাধ্যম লাইভ। ঘটনাটো কি হৈছে মানে মই আজি সি নোহোৱাবৰ মানে 4 দিন হ'ল বুলি মই পঢ়িছিলোঁ। ৰাজু মোৰ পানীপাত মোৰ ওচৰতে ঘৰ, মোৰ আচল ভতিজা হয়, দীপক দাসৰ ল'ৰা। দীপক মোৰ ভাই হয়। তাৰপিছত মোৰ মানে ৰাতি ঘৰত যাতে মোৰ মিছেছে ক'লে যে কি ৰাজু আজি 4 দিনৰ পৰা নোহোৱা, মানে আজি কিছুদিনৰ পৰা নোহোৱা আছে। মই তেতিয়া কৈছিলোঁ যে সিহঁতৰ ঘৰৰ মানুহ কবি যে পুলিচ থানাত এখন মানে এপ্লিকেশ্যন এখন দিব দিবি। যদি নোলালে যদি ইনকেছ বেলেগ এটা ঘটনা ঘটে তেতিয়া পুলিচে বস্তুটো হেৰি কৰিব পাৰিব। এনেধৰণৰ মই কথাখিনি ক'লোঁ। কৈ পেলাই আৰু মই বৰ বিশেষ হেৰি কৰা নাছিলোঁ। আজি হঠাৎ মই দমকলটো ভাল কৰি মই ভাত খাব ওলোৱাৰ লগে লগে কোনোবা কৈছে ভেলামাৰ মানে বৰুৱাবাৰী দলঙৰ মাথাত মানে পৰি এটা ল'ৰা মানে পৰি আছে বুলি কৈছে। তেতিয়া অনুমান কৰি মানে তাৰ মানে বনীয়েক এজন চাব আহিলে। চাব অহাৰ পিছত মানে তেতিয়া গম পালে মই তাৰপিছত আহি পেলাই দেখিলোঁ হয় তাৰ ৰাজু পৰি আছে। এতিয়া ক'ব গ'লে তাক কোনোবা মাৰা বুলিও মই ঠিক তেনেকৈ ক'ব নোৱাৰোঁ, কাৰণ তাৰ যদি মানে বস্তুটো পৰীক্ষা নিৰীক্ষা নহয়, কাৰণ সি অলৰেডি মানে নিচা কৰে। কাৰণ মদে হওক বা কিবা অন্য নিচা কৰে। তেনেস্থলত যদি কোনোবাই কিবা কৰিছে পষ্টমৰ্টেম ৰিপৰ্টতহে ওলাব, বা মই এতিয়া বিশেষ তেনেকে ক'ব নোৱাৰিম, বা কোনোবা মাৰিছে বা কিবা এটা হৈছে মই এইটো ঠিক তেনেকে ক'ব নোৱাৰিম। বিয়া পাতিছিল ছোৱালী দুটা, ডাঙৰ ছোৱালীজনী ক্লাছ এবাৰ 6 মান পাব আৰু সৰু ছোৱালীজনী মিছেছ তেওঁ কান্দিয়ে আছে। বাকী এখানিয়ে আৰু বাকী কি আছে ঘৰৰ ফালৰ পৰা সিহঁতৰ কি অসুবিধা